হাঁহিৰ ৰং জীৱনৰ ৰং ধেমালিৰ মাজতে আমাৰ জীৱন হাঁহিৰ ৰং জীৱন মচকা খোৱা এনিটাইম কামতে লাগি থাকিবি না কোন আজি অলপ প্ৰশ্ন সুধো তই মোক সদায় সদায় প্ৰশ্ন সুধি থাক আজি তোক মই এটা প্ৰশ্ন সুধিম তাৰ আগতে তই উত্তৰটো দিব লাগিব প্ৰশ্নটো নোকোৱা আগতে উত্তৰটো কেনেকৈ দিম কথা কব আহিছি দিবই লাগিব তই আৰু চত্ৰ আছে তই যদি উত্তৰটো দিব পাৰ তেতিয়াহ'লে তোক ভালদৰে 200 দিম আৰু যদি দিব নোৱাৰ তেতিয়া 300 নহব আৰু যদি তই পলাই যাও তেতিয়াহ'লে 7 বুকু চবফালে মৰম আৰু যদি জেগাতে থাক 9 বুকু তেতিয়া তোৰ কথা মই যাম ক'ত পলা চাবলা এবলা একো নকোৱা নহ'লে প্ৰশ্ন সুধিম ময়ো প্ৰশ্ন সুধিম মই প্ৰশ্ন সুধিম তোক এটা তই সদায় শুদ্ধ প্ৰশ্ন মোক মই নুসুধিম তোৰ প্ৰশ্নটো ক হ'ব তই ওচৰলৈ নাহিবি এখন গাড়ী তাত 3টা শিক্ষক গৈ আছে কৈছো শিক্ষক গৈ আছে এটা অংক মাত্ৰ আৰু এটা হিন্দী এটা অংক মাত্ৰ তাৰপিছত এটা হিন্দী মাত্ৰ আৰু এটা ইংলিছ মাত্ৰ গাড়ী এখনত গৈ আছে গাড়ীখন এক্সিডেণ্ট হ'ল বুজিছ গাড়ীখন যেতিয়া এক্সিডেণ্ট হ'ল তাৰপিছতে ইংৰাজী মাত্ৰটোৱে ক'লে হেল্প মি তাৰপিছত হিন্দী মাত্ৰটোৱে ক'লে বাচাও এতিয়া তই কচোন অংক মাত্ৰটোৱে কি ক'ব 1ৰ পৰা 3 গ'ল হয়নে 1ৰ পৰা 3 গ'ল হয়নে নহয় হোৱা নাই কেনেকে নহয় এখন গাড়ীত গৈ আছিলো কেইজন 3জন এক্সিডেণ্ট হৈ গ'লো এতিয়া কি হ'ব যদি মৃত্যু হৈ যাও তেতিয়াহ'লে কি হ'ব 3জনে বিয়োগ হৈ যাব গতিকে 1ৰ পৰা 3 গ'ল নহয় এটো তই কচোন তই ক 108 এতিয়া তই মোৰ হাতত মাৰ কাবি